না ইয়াত আমার বহুত মানে ভাল পজিশন ইউপিপিএলৰ বিগত নিৰ্বাচনত আমি যথেষ্ট ভোট পাইছিল ইয়াত আৰু ইয়াত বহুত কাম কৰিব লগা আছে গতিকে আমাৰ এমএলএজন জয়ী কৰাৰ কাৰণে আমাৰ গোটেই কমিটি দিনে ৰাতি কাম কৰি আছে আৰু আজি এই কাৰ্যালয় উদ্বোধন কৰা হৈছে এই কাৰ্যালয়ৰ যোগেদি এই অঞ্চলৰ ৰাইজে এই অঞ্চলৰ উন্নয়নৰ বাবে আমাৰ ইউপিপিএল কেণ্ডিডেট ভোট দিব বুলি আমাৰ বিশ্বাস আছে আৰু আমাৰ কেণ্ডিডেট জয়ী হ'ব এইটো 100% বুলি ক'ব পাৰি নাই তেওঁতো এৰিয়াত কাম কৰা বুলি মানুহে নকয় আৰু তেওঁ অলপ ঠিকাদাৰ টাইপৰ মানুহ সেইটোৱে মানুহে কৈ থাকে যে তেওঁ এমএলএ নহয় তেওঁ নিজে ঠিকা কৰে কিছুমান মানুহ তেওঁৰ মানে অঙহী বঙহী আছে তেওঁলোকে মাত্ৰ ৰাইজৰ লগত সম্পৰ্ক নহয় এই কিছুমান ঠিকাদাৰৰ লগতহে তেওঁৰ সম্পৰ্ক আছে গতিকে এইটো ইলেকশ্যনত আপোনালোকে গম পাব ৰাইজে তেওঁক প্ৰত্যাখ্যান কৰিব আমাৰ ইউপিপিএল কেণ্ডিডেটকে ৰিচিভ কৰিব এইটো চিন্তা কৰিব নালাগে আমি জিকিমে যেনেকৈ হ'লেও আজিৰ দিনত ইউপিপিএল ভাল পজিশ্যনত আছে যিহেতু আমাৰ চৰকাৰ আছে ৰাইজৰ বিশ্বাস আছে আমাৰ ওপৰত গতিকে আমি জয়ী হ'ম বিগত বছৰ বেলেগ দলে ৰাজত্ব কৰিছিল কিন্তু এইবাৰ আমাৰ ৰতেন্দ্ৰ দৈমাৰী ডাঙৰীয়াই নিশ্চয় জয়ী হ'ব আৰু তেখেতৰ দ্বাৰা মানে আমাৰ মাজবাটখন বা আমাৰ গাঁওবিলাক যিখিনি আমাৰ সমষ্টি আছে ভাল উন্নতি হ'ব বুলি আমি আশা ৰাখিছোঁ এতিয়াতো বৰ্তমান আমাৰ আদিবাসী জনগোষ্ঠীৰ পৰা এজন কেণ্ডিডেট দিছে মাজবাট সমষ্টিত কিন্তু আমি যি দেখি পাইছোঁ আমাৰ বৰ্তমান আমাৰ গাঁও এৰিয়াত বাগান এৰিয়াবিলাকত বৰ্তমান আমাৰ ইউপিপিএল দলৰ মানে জোৰটো মজবুত হৈ আছে আৰু ভাল ৰিজাল্ট হ'ব ভোট মানে ইউপিপিএল পাব আৰু বেলেগ যিকোনো দল থাকিব পাৰে চৰণ বড়ো বা বিজেপি হ'ব আৰু অন্য কিন্তু আমাৰ ইউপিপিএল দলে মানে ভাল ফল দেখুৱাব আমাৰ মানে আমি যোৱা আমাৰ বিটিজি ইলেকশ্যনত আমি দেখা পালোঁ যে আগত মানে বিপিএফ দলে জয়ী হৈ ইয়াত ৰাজত্ব কৰিছিল বহুত 15 বছৰ 17 বছৰ ৰাজত্ব কৰিলে কিন্তু আমাৰ তেনেকুৱা কোনো ধৰণৰ উন্নতি দেখা নাপালোঁ কিন্তু বৰ্তমান আমাৰ এতিয়া আমাৰ চৰকাৰ আহিছে প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰে আছে এতিয়া আমাৰ গোটেই মানে ভাল দিন আহিছে ভাল ক'ব পাৰিম আমাৰ মানে কাম কাজবিলাক এতিয়া দি আছে আমাৰ মাটি বৰ্তমান আমাৰ যিটো আমাৰ মানে আদিবাসীসকলৰ মানে মূল ভেটি আৰু মাটি পাট্টা প্ৰদান কৰিব লাগে দৈনিক মজুৰি বৃদ্ধি কৰিব লাগে সেইবিলাক মানে তেখেতে কথা দিছে যে এইবিলাক কৰাৰ ক্ষেত্ৰত আৰু অলৰেডি আমাৰ মানে মাটিবিলাকৰ কাৰণে তেওঁ অলৰেডি কাম আৰম্ভ কৰিয়ে দিছে তো আমি তেখেতৰ আমি সকলোৱে সমৰ্থন কৰি আছোঁ তেখেতক আমি ভোট দি জয়যুক্ত মানে কি সমস্যা আছে বা আহি থকা সময়ত কি কাম কৰিব লগা আছে বুলি আপুনি ভাবে আমাৰ বহুত আছে আমাৰ বৰ্তমান আমাৰ খোৱা পানীৰ অসুবিধা আছে খোৱা পানীৰ এইটো আমাৰ ব্যৱস্থা কৰি দিব তাৰপিছত আমাৰ ৰাস্তা পদূলি বাগানৰ ৰাস্তা পদূলিবিলাক বেয়া আছে ঘৰ মানে এইবিলাক আছে ঘৰৰ পৰিস্থিতিবিলাক অলপ বেয়া সেইবিলাক আৰু আমাৰ যিটো নিবনুৱা মানে সমস্যা আছে সেইবিলাক এতিয়া অলৰেডি আমি মানে আমাৰ চৰকাৰে কৈছে চাকৰি দিম বুলি তো সেইখিনি মানে সবে চাকৰি পাব বুলি আশা আছে ইউপিপিএलानो मोजां फिल्ड दङ दा बे हिसाबै जों मोजां मुभमेन्ट खालामबाय थादों आदिबासिफोराबो मोजाङानो दङ जोंनि बर'फोरा मोजाङानो दङ दा बे हिसाबै जों गासिबो नांगोन आरो दा जों ब्लक कमिटिखौबो बुंदों जोंखौहाय खालामनांगोन गेजेराव जोंनि अनेक बाथ्रायाव जोंखौहाय खालामनांगोन बे हिसाबै बेखौनो जों आरो जों 100% जों देरहागोन जोंनि माजबाटाव बेखौ आसा थाबाय आरो बिसोरनो आंनो बुंनांगोन बर' एमएलए सासे दङमोन चरण बर' बिथाङाथ' खामानि मावासै गावआनो थिकादार गावआनो लाजोबो दा गावनि जि मोजां बेनो बेसेनसो होयो दा जोंफोरबायदि रां गैयि मा गैयि मानसिथ' होआ दा गावसोरा जेनेबा गामि मोनसेयाव सासे सानै बिदि गावनि आखाइनि मानसि दं बिसोरसो होयो रायजो राजानो जेबो होआ आरो बिथाङा बेबायदि आरो अनेक दङ दा दुखिया गरिबफोरा न' मोननांगौ आरो लामा मोननांगौ आरो दा साख्रि बाख्रिनि खोथा थाबाय जा गोरों गोराफोरा साख्रि मोननांगौ आरो जाय दुखिया गरिब बे न' मोनथावना बे न' मोननांगौ बेबायदि आरो ओमफ्राय जाय जेराव माने एसेबो जौगानाय गैया बेयाव जौगाहोनांगौ बेबायदि आरो